Hello students, আজি আমি হিন্দীৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণখিনি শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়িবলৈ আৰু লিখিবলৈ শিকিম। তো তোমালোকে ভালকৈ ধ্যান দি যাবা। প্ৰথমতে স্বৰবৰ্ণ। স্বৰ বৰ্ণ প্ৰথমতে আহে অ, আ, ছটি বা শ্বৰ্টৰ ইয়াত ই বুলি পঢ়িবি। ই ছুটিকে ই। আৰু এইটো হ'ল বৰি অৰ্থাৎ ই এনেকৈও পঢ়িব পাওঁ আমি। অ, আ, ই এনেকৈ পঢ়িব পাওঁ বা এইকেইটাক ছটি বৰি বুলিও আমি পঢ়িব পাৰোঁ। তাৰপিছত আহিব छोटाऊ, बड़ाऊ, री। তাত এইবিলাক छोटाऊ बड़ाऊ বুলি ক'ব লাগিব। আৰু কিছুমানে উ উ এনেকৈ কয়। উ উ ৰি এনেকৈও পঢ়িব পাৰি। কিন্তু শুদ্ধ উচ্চাৰণটো छोटाऊ बड़ाऊ বুলি ক'লে স্পষ্ট হয়, কাৰণ ইয়াৰ পিছৰ লাইনত যিটো উ আছে শুনিবলৈ একে হয়, কনফিউজন হৈ যায়। তো छोटाऊ बड़ाऊ বুলি পঢ়িলে কি হয়, স্পষ্ট হৈ যায়, ধৰিব পাৰি ভালকৈ। তাৰপিছত আহিলে এ, এইটোক আই বুলি কোৱা হয়। আই আই উ আও, এইটো হৈছে আও। এ, আই, উ, আও। ক্লিয়াৰ আছে? এ, আই, ও, আও। ইয়াৰ পিছত আৰু দুটা আছে, আং, আহ। ছুটিকে অং আহ বুলি কোৱা হয়। ইয়াৰ সম্পূৰ্ণ নাম হৈছে, অং মানে হৈছে অনুস্বার, অনুস্বার আৰু অহ মানে হৈছে বিসর্গ, বিসর্গ, বিসর্গ অৰ্থাৎ বিসর্গ। অনুস্বার বিসর্গ আমি পাওঁ যে অসমীয়াত, ঠিক তেনেকৈ হিন্দীত অনুস্বার বিসর্গ। ছুটিকে অং আহ বুলি কোৱা হয়। এই অংটো, অঙৰ যিটো চিহ্ন হৈছে এইটো, আৰু এইটো বিসর্গ অৰ্থাৎ অহৰ চিহ্ন। অংটো বহে সদায় নাসিক ব্যঞ্জনৰ লগত। নাসিক ব্যঞ্জন মানে ঙ, দন্ত্য ন, তাৰপিছত মূৰ্ধন্য ন, এইবোৰ নাসিক ব্যঞ্জন হয়। নিয়টো এটা নাসিক ব্যঞ্জন, নাকৰ পৰা ওলায়, কিন্তু নিয়ৰ ক্ষেত্ৰত অনুস্বার ব্যৱহাৰ নহয়। বিশেষকৈ ইয়াৰ মটো নাকেৰে উচ্চাৰণ হয়। তো ম আৰু দন্ত্য ন আৰু ঙ, ম, দন্ত্য ন, ঙ এই তিনিটা লেটাৰত বেছিকৈ ইউজ হয় বুজাবলৈ। যেনেকৈ বন্দৰ, দন্ত্য নয় দয় আন্দ লিখিব লাগে, তাকে নিদি আমি অনুস্বার দিব পাৰোঁ। মংগল,
মংগলত কি বোলে ম ওপৰত এইটো অনুস্বাৰ দি মং ঙ উচ্চাৰণ কৰা হয় মংগল তেনেকুৱা ধৰণৰ এইকেইটা নাটো স্বৰবৰ্ণ হয় সম্পূৰ্ণৰূপে না ব্যঞ্জন বৰ্ণ সম্পূৰ্ণৰূপে হয় সেইকাৰণে ইহঁতক আয়োগবাহ বৰ্ণ বুলি কোৱা হয় ইহঁতক একেলগে আয়োগবাহ বৰ্ণ বুলি কোৱা হয় আয়োগ वाह वर्ण আশা কৰো ক্লিয়াৰ হৈ গ'ল সকলোৰে মই এবাৰ পুনৰ প্ৰথম পাঠ দেখাই দিছো অ আ ই ই উ উ ৰি এ ऐ উ আও আং আহা আশা কৰো সকলোৱে বুজি পালা স্বৰবৰ্ণখিনি কেনেকৈ পঢ়ে দুটামান কথা কৈছো এইটো ইটো নপঢ়ি আমি ছটি বৰি বুলি পঢ়িব পাৰো আৰু এইটো হৈছে হচৌটোক আমি ছটাও দীঘৌটোক আমি বৰাও বুলি পঢ়িব পাৰো নহ'লেও ছুটিকে কেনেকৈ পঢ়ে মই ইতিমধ্যে তোমালোকক কৈছো দীঘৌটো অকণ দীঘলীয়াকৈ ৰাখিবা সুৰটো আৰু দীঘৈটো অৰ্থাৎ বৰিটো সুৰটো দীঘলীয়াকৈ ৰাখিব লাগিব বৰি মানে দীঘল বৰি মানে ডাঙৰ দীঘল বুজায় দীঘল সুৰত ক'ব লাগিব স্বৰ মানে কি উচ্চাৰণ শব্দ তো উচ্চাৰণ অনুসৰি এইখিনি আমি কি কৰিব লাগিব প্ৰনাউন্স কৰিব লাগিব বা আমি লিখিব লাগিব পঢ়িব লাগিব উচ্চাৰণৰ ওপৰত ধ্যান দিব লাগিব তো হিন্দীত ভাৱেল বুলি ক'লে এইকেইটাই আজিৰ ভিডিঅ'টো ইমানেই এইখিনি স্বৰবৰ্ণ তোমালোকৰ বাবে মই এটা ব্যঞ্জন বৰ্ণ ভিডিঅ' বনাই দিছোঁ তোমালোকে সেই ভিডিঅ'টো চাই ল'বা আৰু কিবা ইয়াত যদি বুজাত অসুবিধা হয় তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা ভিডিঅ'টো ভাল লাগিছে বুলি ক'বা বা কেনেকুৱা লাগিলে তোমালোকৰ ৰিয়েকশ্যন দিবা আৰু কিবা বুজিবলগীয়া থাকিলে কিবা ক'বলগীয়া থাকিলে কমেণ্টতে ক'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লগৰ সমনীয়াবোৰলৈ সকলোলৈ শ্বেয়াৰ কৰি দিবা বুলি মই আশা ৰাখিলোঁ ধন্যবাদ